Hi guys, welcome back to my channel. মই আজি আপোনালোকক লৈ যাম টিয়কৰ 99 ষ্ট'ৰলৈ। আহকচোন চাওঁ আজি আমি তাত কি কি পোৱা যায়। গৈ আছোঁ মই গাড়ীৰ কাৰণে ৱেইট কৰিব লাগিব। এইখন হৈছে আমাৰ কলেজ মই ফাৰ্ষ্ট ব্লগ বনাইছোঁ, সিমান ভালকৈ নাজানিবও পাৰোঁ, লাজ লাগিবও পাৰে, তথাপিতো বনাবলৈ চেষ্টা কৰিম। এতিয়া মই গৈ আছোঁ টিয়ক। পাই গ'লোহি টিয়ক। এতিয়া মই বাহঁতৰ ঘৰত সোমাম। বা ঘৰত সোমাই মই যাম 99 ষ্ট'ৰলৈ। তাত দেখুৱাম আপোনালোকক কি কি বস্তু পোৱা যায়। ফাইনেলি বা এয়া আছে মোৰ ঘৰবা। এয়া হৈছে মোৰ ডাঙৰ বাই মাছ কাটি আছে। এতিয়া 99লৈ যাবলৈ লৈছোঁ বাহঁতৰ ঘৰৰ পৰা। গাড়ী পাৰ হ'বৰ কাৰণে ৰাস্তা পাই গ'লোহি 99। আহকচোন চাওঁ আমি 99ত আজি কি কি বস্তু পোৱা যায়। আৰু এনেকৈ বস্তু অলপ চালোঁ। চাই হোৱাৰ পিছত বাই সৰু সুৰা কিবাকিবি ঘৰৰ কাৰণে বস্তু ল'লে। মোৰ পচন্দৰ বস্তু নাছিলে, সেইকাৰণে মই একোৱেই লোৱা নহ'ল। বাই ল'লে আৰু সৰু সুৰা কিবাকিবি বস্তু। অলপ যাব ওলাইছোঁ। এতিয়া মই গৈ আছোঁ বৰা বজাৰলৈ। গৈ আছোঁ বৰা বজাৰ। এয়া আৰু বৰা বজাৰ। এতিয়া যাম তেলবিধ খাওঁ। বাই কি খুৱাই আৰু চাওমিন খুৱাই নে চিকেন চাওমিন খুৱাই নে কি খুৱাই।
এতিয়া আমি খাম ৰোল চিকেন ৰোল খাই চাফা দিলোঁ এতিয়া মই যাম বাঘৰৰ পৰা যাম মোৰ ৰুমলৈ মই এতিয়া গৈ আছোঁ বাঘৰলৈ অলপ খোজকাঢ়িব লাগিব তাৰপিছত চামগৈ আৰু গৈ আছোঁ বাঘৰ মই এতিয়া ঘৰ যাবলৈ লৈছোঁ এতিয়া মই গৈ আছোঁ ৰুম আৰু অলপ বাকী আছে পামগৈ আৰু ফাইনেলি ৰুম পাই গ'লোহি এয়া আহি মই ইতিমধ্যে ৰুম পাইছোঁহি আৰু ব্লগটো আজি মই ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ বাই বাই